নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে আসাম অসম ৰাজকুমাৰ ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক মই যোৱাকালি ৰাজ্য চৰকাৰে যি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে বা নতুন এছঅপি জাৰি কৰিছে ৰাজ্য চৰকাৰে এই নতুন এছঅপিখনৰ কি নীতি নিয়ম আছে কি নীতি নিৰ্দেশনা আছে গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ কোভিড-19 ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে এই নতুন নীতি নিৰ্দেশনাত কি বস্তু সোমাই আছে বা কি নীতি নিয়ম সোমাই আছে এই গোটেইখিনি আপোনালোকক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক এই মুহূৰ্তত মই কথা এটা কৰিব বিচাৰিছোঁ মই আপোনালোকে মোক কমেণ্ট কৰি জনাব যদি আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ বা বাতৰি নিতৌ চাই থাকিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক এনেকুৱা ধৰণৰ বিভিন্ন খবৰ বা বাতৰি নিতৌ দি যাবলৈ যত্ন কৰিম ঠিক আছে তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এই যি নতুন নীতি নিৰ্দেশনা বা এই যি নতুন এছঅপিখন যোৱাকালি অৰ্থাৎ 12 মে তাৰিখে দিছপুৰৰ জনতা ভৱনত মুখ্য সচিব আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্ত সংবাদমেলযোগে ঘোষণা কৰে এই নতুন নীতি নিৰ্দেশনাৰ নতুন এছঅপিখন মই এই নতুন নীতি নিৰ্দেশনাৰ এছঅপিখন আপোনালোকক মই জনাব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ এই নিৰ্দেশনাৱলীসমূহ 13 মে অৰ্থাৎ আজিৰ পৰা 2021 তাৰিখৰ পৰা পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব অৰ্থাৎ আজিৰ দিনটোৰ পৰা পৰৱৰ্তী পুনৰ নিৰ্দেশ নিদিয়ালৈকে এই যি নীতি নিৰ্দেশনা বলবৎ থাকিব নিৰ্দেশনাৱলী 1 নম্বৰ চহৰ অঞ্চলত আৰু চহৰ নগৰ সমিতিৰ সীমাৰ পৰা 5 কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান পোহাৰ দিনৰ 1 বজাত বন্ধ হ'ব এই অঞ্চলসমূহ দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ নিৰ্দেশনাৱলী 2 নম্বৰ গ্ৰাম্য অঞ্চলত দিনৰ 2 বজালৈকে দোকান পোহাৰ খুলিব পাৰিব এই অঞ্চলসমূহত সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ 3 নম্বৰ নিৰ্দেশনাৱলী ৰেষ্টুৰেণ্ট ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি 1 বজালৈকে নিজৰ চহৰৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব ইয়াৰ পিছত হোটেলৰ আৱাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব আবেলি 1 বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণ কঢ়িয়াই নিব পাৰিব 4 নম্বৰ নিৰ্দেশনাৱলী সকলো সাপ্তাহিক বজাৰ হাট অহা 15 দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব মানে 4 নম্বৰ নিৰ্দেশনাৱলীটো হৈছে সকলো সাপ্তাহিক বজাৰ হাট বজাৰ অহা 15 দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু 5 নম্বৰ নিৰ্দেশনাৱলী হৈছে সকলো শিক্ষা প্ৰতিষ্ঠান শ্ৰেণীসমূহ অহা 15 দিনলৈ বন্ধ থাকিব নিৰ্দেশনাৱলী 6 নম্বৰ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অহা 15 দিনৰ বাবে বন্ধ থাকিব চৰকাৰী বিভাগত কেৱল উপসচিব আৰু ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব এই কাৰ্যালয়সমূহ কেৱল 1 বজালৈকে খোলা থাকিব নিৰ্দেশনাৱলী 7 নম্বৰ যদিহে কোনো অঞ্চলত কোভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ 5% বা তাতকৈ বেছি হয় তেনে অঞ্চলসমূহ জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব নিৰ্দেশনাৱলী 8 নম্বৰ বিবাহত কেৱল নিজৰ ঘৰৰ ভিতৰত 10 জনৰ উপস্থিতিৰে সম্পন্ন কৰিব লাগিব নিৰ্দেশনাৱলী 8 নম্বৰটোত কৈছে বিবাহত কেৱল নিজৰ ঘৰৰ ভিতৰৰ মানুহে 10 জনৰ উপস্থিতিৰে সম্পন্ন কৰিব লাগিব আৰু 9 নম্বৰ নিৰ্দেশনাৱলীটো হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কেৱল 10 জনৰ উপস্থিতিৰ অনুমতি থাকিব আৰু 10 নম্বৰ নিৰ্দেশনাৱলী হৈছে সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা 15 দিনলৈ বন্ধ থাকিব মূল পুৰোহিত বা মৌলবীয়ে ন্যূনতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব আৰু 11 নম্বৰ নিৰ্দেশনাৱলী হৈছে সকলো ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মুঠ আসনৰ কেৱল 30% যাত্ৰীহে কঢ়িয়াব পাৰিব 12 নম্বৰ নিৰ্দেশনাৱলীটো হৈছে অটো ৰিক্সা চাইকেল ৰিক্সা আৰু টেক্সিত এজন চালক আৰু 2জন যাত্ৰী যাব পাৰিব 13 নম্বৰ নিৰ্দেশনাৱলী হৈছে দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব 14 নম্বৰ চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈ যুগ্ম অযুগ্ম অড ইভেন হিচাপত চলাব পাৰিব এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব কেৱল জৰুৰীকালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ'ব 15 নম্বৰ নিৰ্দেশনাৱলী আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলাফুৰা সম্পূৰ্ণ বন্ধ থাকিব কেৱল ইতিপূৰ্বে জাৰি কৰা ৰেহাইসমূহ প্ৰযোজ্য হ'ব অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বা বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্ৰযোজ্য নহ'ব 16 নম্বৰ যিবিলাক বিষয় বা অঞ্চল এই নিৰ্দেশনাই
সামৰি লোৱা নাই সেইসমূহত ইতিপূৰ্বে জাৰি কৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ভাইট অৰ্ডাৰ নাম্বাৰ SMDA 2021/74 ডেট 4 মে 2021 নিৰ্দেশনাসমূহ প্ৰযোজ্য হ'ব। আৰু ৰাজ্য চৰকাৰে এই যে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে এই নীতি নিৰ্দেশনা যদি কোনোবাই উলংঘা কৰে ইয়াৰ ওপৰত আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বা কঠোৰ দৃষ্টি ৰাখিব বুলি যোৱাকালি যি এই সংবাদমেলখনত DGP আৰু মুখ্য সচিবে ঘোষণা কৰিছে। গতিকে আশা কৰোঁ আপোনালোকে এই যি নতুন নীতি নিৰ্দেশনা দিছে এই নীতি নিৰ্দেশনাসমূহ সুচাৰুৰূপে পালন কৰক আৰু এই যি ক'ভিডৰ ভয়াৱহতা এই ক'ভিডৰ ভয়াৱহতা যি পৰিস্থিতি এই ক'ভিডৰ ভয়াৱহতাসমূহ দূৰ কৰক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।